নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ পুৰবী ক্লাবৰ অন্য এটি ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত আজি এটা নতুন ভিডিঅ' আগবঢ়াবলৈ ওলাইছোঁ। আজি ভাবিলোঁ আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' আগবঢ়াম। এটা ৰেচিপি বনাম মই আজি আৰু আপোনালোকক দেখাম কেনেকুৱা কি বনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া মই আঞ্জাখন বনাবলৈ প্ৰথমতে ভকুৱা মাছখিনি ভাজি লৈছোঁ। ভালদৰে ভাজি ল'লোঁ মাছখিনি। এতিয়া আঞ্জাখনৰ যোগাৰখিনি কৰি ল'লোঁ। প্ৰথমতে এই শাকখিনি কাটি ল'লোঁ সৰু সৰুকৈ, পালেং শাক, আৰু এই সৰু সৰুকৈ আলুখিনি এটা আলু কাটি ল'লোঁ, বিলাহী, তাৰপিছত ধনিয়া পাত, আদা নহৰু, দুটা জলকীয়া, এটা মিডিয়াম সাইজৰ পিঁয়াজ, আৰু মাছখিনিও ভজা হৈ গ'ল। এতিয়া মই মাছ ভজা তেলখিনিতে পিঁয়াজখিনি দিলোঁ। ইয়াতে পিঁয়াজখিনি এতিয়া ভাজি থাকিম অলপ টাইম। তাৰপিছত জলকীয়া দুটা দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিম। আলুখিনিও ভাজ খোৱাৰ বাবে ইয়াত দি দিলোঁ ভাজ খাবলৈ। তাৰপিছত হালধি দিলোঁ এচামুচ, ডাঙৰ চামুচেৰে। এতিয়া এইখিনি ভাজি থাকিম। এতিয়া ইয়াত কাটি থোৱা বিলাহীটো দি দিম যাতে ভালদৰে গলি যায় একেলগে। এতিয়া এইখিনি ভালদৰে লৰাই থাকিম। এতিয়া ইয়াতে নিমখ দি দিছোঁ এচামুচ যাতে বিলাহীখিনি ভালদৰে গলি যায়। আৰু এতিয়া ইয়াতে ধনিয়াৰ গুড়া আৰু জিৰাৰ গুড়া অকণমান দিলোঁ। এইবাৰ অকণমান জিৰা, বেলেগ একো নিদিওঁ আৰু সেয়ে মছলা ধনিয়া আৰু জিৰাই দিছোঁ অকল। সেইখিনি এতিয়া ভালদৰে ভাজি থাকিব লাগিব। এতিয়া দেখিছেনে, ঢাকনিখন খুলি চাই দেখিলোঁ যে ভালদৰে এইখিনি ভাজ খাইছে। এতিয়া ইয়াত শাকখিনি দিব পৰা হৈছে আৰু গতিকে ইয়াত পালেং শাকখিনি দি দিলোঁ গোটেইখিনি। এতিয়া এইখিনি ভালদৰে লৰাই মিক্স কৰি দিম। তাৰপিছত ঢাকনিখন লগাই দিম। এনেদৰে দুবাৰমান ঢাকনিখন লগাই ভাজিলোঁ। তাৰপিছত দেখিছেনে একেবাৰে ধুনীয়াকৈ ভাজ খাইছে আৰু তেলখিনি এৰিছে ধুনীয়াকৈ। এতিয়া আঞ্জাখনত যিমান পৰিমাণ লাগে সেই অনুসৰি পানী দিম। মই অকণমান জোলটো পাতলকৈ বনাম। মই মানে মাছৰ জোল পাতলকৈ খাই বেছি ভাল পাওঁ। এয়া পানীখিনি দিলোঁ। এতিয়া উতলোৱাব লাগিব এইখিনি ভালদৰে। এতিয়া মাছখিনি দি দিছোঁ ইয়াতে। আৰু এতিয়া আঞ্জাখন ভালদৰে উতলাব লাগিব। ইয়াত বিশেষ দিব লগা একো নাই আৰু এইখিনি এতিয়া ভালদৰে উতলালে হ'ল। আঞ্জাখন এনেদৰে 5 মিনিটমান আৰু উতলালোঁ। তাৰপাছত এতিয়া আমাৰ আঞ্জাখন হ'বই আৰু। এতিয়া ইয়াতে কাটি থোৱা কেঁচা ধনিয়াৰ পাতখিনি দি দিছোঁ। এতিয়া আঞ্জাখন লৰাই ভালদৰে মিক্স কৰি দিম এইখিনি। তাৰপাছত এতিয়া গেছটো অফ কৰি দিম। মানে ফাইনেলি আমাৰ আঞ্জাখন হৈ গ'ল বনোৱা। এতিয়া অকণমান দেৰিকৈ ঢাকনিখন খোলাৰ পিছত চাওকচোন আঞ্জাখনৰ কালাৰটো কেনেকুৱা হৈছে। একেবাৰে লোভনীয় হৈছে ন, খাবলৈ মন গৈছে চাগে সকলোৰে। এয়া মোৰ হৈ গ'ল ভকুৱা মাছৰ লগত পালেং শাকৰ জোল। আপুনিও বনাবচোন এদিন। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিলোঁ। বাই বাই।